নমস্কাৰ আৰ্ট ফেমিলি। আজি 2 অক্টোবৰ আৰু মহাত্মা গান্ধীৰ জন্মদিন। তো সকলোৱে গম পায় আমাৰ ঘৰত বৰ্তমান বৰ্মন দা আৰু মনোজ দা আছেহি। তো আজি দিনটোতে মই ভাবিছোঁ মোৰ আৰ্ট আৰু টেটুৰ এটা ষ্টুডিঅ' মানে অ'পেনিং কৰাৰ কথা ভাবিছোঁ। তো তালৈ ৰেডি হৈছোঁ আমি। বৰ্তমান আমি সকলো ৰেডি। ষ্টুডিঅ'টো বহুতখিনি মানুহ উপস্থিত হৈছেহি। তো তালৈ যাওঁ, আপোনালোক সকলোখিনি তাৰ পৰিৱেশ মই দেখাই আছোঁ। তো অৱশেষত ষ্টুডিঅ'ত আহিলোঁ। ষ্টুডিঅ'ত ইমানটা স্পেচ কম, যিহেতু টেটু আৰু আৰ্টৰ কাৰণে ইমানটা ডাঙৰ স্পেচ দৰকাৰ নাই। নিজৰ কামখিনি কৰিবলৈ পাৰিলেই হ'ল। আৰু আছে বহুত আছে, লগৰো আছে। তো এইখিনি আমি এতিয়া কেক কাটিবলৈ ৰেডি হৈছোঁ। যিহেতু অতিথিজন আছে গম পাইছে। আপোনালোকক তাৰ পিছৰ যিখিনি দেখাবলৈ আছে দেখাই আছোঁ আপোনালোক। সৰুকৈ আৰ্টৰ ষ্টুডিঅ' এটা অ'পেনিং কৰিছোঁ আৰু তাৰ বাবে মই আমাৰ মনোজ দা আৰু বৰ্মন দাক অতিথি হিচাপে মাতি আনিছিলোঁ। তো তেওঁলোকক পোনপ্ৰথমে মই গামোচা এখন পিন্ধাবলৈ জনাম। এফালে গামোচা পিন্ধাব। প্ৰথমে আমাৰ মনোজ দাক পিন্ধাই লওঁ গামোচা। আৰু এতিয়া বৰ্মন দাক এফালে পিন্ধাব। জেগাটো যিহেতু সৰু, বহুতখিনি মানে ইমানখিনি জেগা যথেষ্ট। আমাৰ টেটু আৰু আৰ্টৰ কাৰণে ইমানখিনি জেগাই যথেষ্ট। সেইকাৰণে এইখিনি জেগাতে কামখিনি কৰিব লৈছোঁ। আৰু এতিয়া আমি কেক কাটিম, আৰু কেকটো কাটিম মনোজ দা, আমি গোটেই তিনিটা একেলগত কাটিম। শুভ আৰম্ভণি দেই, বেলেগ একো নহয়, বেলেগ একো নহয়। সৰু জেগা সৰুকৈ অকণমান যোগাৰ কৰা হৈছে। সকলো ৰৈ আছে বাহিৰত, স্পেচ বহুত কম, কিন্তু তেনেকৈ সৰু হোৱাকৈ যা যোগাৰ কৰা হৈছে। যিহেতু সৰুকৈ আৰ্টৰ ষ্টুডিঅ' অ'পেনিং কৰিলোঁ, দুইজন আহিলে, মনোজ দা আৰু বৰ্মন দা দুইজন আহিলে, আৰু বহুত লগৰো আহিছে আৰু বহুত বন্ধু বান্ধৱী লগো পাইছে মনোজ দাই। আৰু এতিয়া মোৰ ভাইটি এজনে উপহাৰ দিব মনোজ দাক। কিবা এখন আৰ্ট কৰিছে। কি কৰিছে বাৰু? মনোজ দাৰ লগ'টো, যিটো লগো এফালে পেমেণ্ট যিটো লগো হয়, ধুনীয়াকৈ আৰ্ট কৰি আনিছে। বোলে আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি কমপ্লিট কৰি লৈ আনিছে। তো মিলিছে। থেংক ইউ, একদম পুৰা জবৰদস্ত। থেংক ইউ। ষ্টুডিঅ'টোৰ পৰা আহিলোঁ, তাত সকলোখিনি হৈ গ'ল। অলপমান অ'পেনিঙৰ মানে নিয়ম কানুন কিবাকিবি কৰিলোঁ আৰু সৰু সুৰাকৈ। আৰু এতিয়া আমি যাম তিলিঙা মন্দিৰলৈ। বহুত দিন ময়ো যোৱা নাই তিলিঙা মন্দিৰলৈ, তিনিচুকীয়াৰ তিলিঙা মন্দিৰলৈ। তাৰ পৰিৱেশটো আপোনালোকক দেখাম। আজি সূৰ্য অকণমান কিবা এটা আশা কৰি টিলিঙা চিলিঙা বান্ধি আহিবগৈ, আৰু আমি সোনকালে মনৰ আশা নাই, নিজৰ আশাৰ লৈয়ে যাম আৰু দেই। যিহেতু ড্ৰাইভাৰ হয়, আজিও আগৰ মানে কালি ভিডিঅ'টোৰ দৰে ড্ৰাইভাৰ হৈছোঁ। গাড়ী চলাই চিম্পুল ড্ৰাইভাৰ আৰু চিম্পুল ড্ৰাইভাৰ। লেটছ গ'। তো টিলিঙা মন্দিৰ ওচৰত পামগৈ। অকণমান সময় ৰৈ দিছিলোঁ মানে এইজনে বোলে ইয়াৰ ঘড়ীটো পেলাই থৈ আহিছিলে, মানে ভিডিঅ' কৰি আহিছিলে হাতখন। তো পামগৈ, বেছি দূৰ নাই। তাৰ পৰিৱেশটো আপোনালোকক দেখাম। বৰ্তমান আমি টিলিঙা মন্দিৰ পালোহি, আৰু এতিয়া আমি লৈ ল'লোঁ চাকি। সকলোৱে একেলগতে চাকি লৈছোঁ, টিলিঙাও লৈছোঁ। সকলোখিনি পূজা কৰিম। টিলিঙাৰ মন্দিৰত সোমোৱাৰ লগে লগে মনোজ দাৰ ছাবস্ক্ৰাইবাৰ ইয়াত লগ পালোঁ, ফটো উঠিছে। টিলিঙাৰ মন্দিৰত সকলোফালে চাৰিওফালে মানে টিলিঙা। এইফালে দেখিছে আপোনালোকে এগালমান টিলিঙা পৰি আছে, আৰু বহুত টিলিঙা আছিলে ইয়াত। মই আগতে মন্দিৰত আহিছোঁ যদিও মানে ভিডিঅ' বনোৱা নাছিলোঁ, আৰু আজি চান্সতে ভিডিঅ' বনাইছোঁ। গোটেইখিনি আহিছোঁ একেলগত ন। কেনেকুৱা লাগিছে তোমাৰ? মনত খুব ভাল লাগিছে। এটা শান্ত পৰিৱেশ, মনটো শান্তি লাগি গৈছে কিবা এটা।
মন্দিৰৰ পৰা ওলাই যাওঁ এতিয়া এখেতৰ বাৰ্থডে উপলক্ষে কেক কাটোগৈ মহাত্মা গান্ধী 2 অক্টোবৰ টিলিঙা মন্দিৰৰ পৰা আমি আহিলোঁ বলিউডলৈ তিনিচুকীয়াত এতিয়া সৌৰভৰ বাৰ্থডে অকণমান চেলিব্ৰেট কৰোঁ বুলি আহিলোঁ ৰেডি টু ইউ নহয় টু ইউ হেপী বাৰ্থডে টু ইউ আমিনো কি আৰু সৰু হোৱা বাৰ্থডে বুলি আৰু চাওমিনখিনিয়ে সৌৰভে খুৱাইছে আৰু বাকীনো কি খুৱাব হয়নে নহয় বৰবাদ একো নাই ঠিকে আছে তো এতিয়া আহি ঘৰত সোমালোহি আজিৰ দিনটোত বহুত ভালে কুশলে গ'ল বৰ্তমান অলপ জিৰণি লৈছোঁ আৰু সকলো ফ্ৰেছ হৈ গ'ল এফালে এডিটিঙত লাগিবলৈ হ'লেই এখেতৰ আৰু ফ্ৰেছ হ'ল আৰু ভাল লাগিল কেনেকুৱা লাগিলে আজি দিনটো দুইজনে কৈ দিয়া ভাল লাগিল আৰু একদম সৰুৰ পৰা শুনি আহিছিলোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ বুলি কিন্তু আজি একদম দিঠকত দেখা পালোঁ গানবিলাকত পাই থকা হয় পাই একদম ক'বই নালাগে আৰু তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰডুবি আৰু আজি যে আহিম বুলি একদম ভবা নাছিলোঁ কিন্তু ঘপকৈ ভাবিলোঁ গ'লোঁ বহুত ভাল লাগিলে গৈ একদম মনটো হালকা পাতলা লাগি গ'ল ভাল লাগিছে ভাল লাগিলে একেবাৰে টিলিঙাও ওলমাই থৈ আহিলোঁ কিন্তু টিলিঙা আজি মনৰ আশা সঁচাকৈ ভাবিব নোৱাৰাকৈ অনুভৱ এটা কৰিছোঁ কিন্তু ইয়াত আহি মই কেতিয়াও ভবা নাছিলোঁ এনেকৈ ভাল লাগিব বুলি ভাল লাগিল তোমালোক মানে এনজয় কৰিলোঁ বহুত ভাল এনজয় কৰিলোঁ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই ধন্যবাদ